Virguda. Hi Virguda. I love you. Virguda. Virguda. I love you. Guys, welcome to my brother channel Manav Bhai. মানে আজি তেওঁ কামত ব্যস্ত তো তাৰ ভাবিছো ভিডিওটো মই বনাম ভিডিওটো মানে এনেকুৱা হ'ব আজি কাটিকা পূজাৰ মানে কালীপুখুৰী হাউৰি মণ্ডল বখাৰাত মানে ফাংচন আছে দিনতে তো আমি গৈ আছো ফাংচন চাবলৈ তো দেখুৱাম আমি ফাংচনটো কেনেকুৱা হ'ব আৰু ৰাতি মানে ভিৰগু কশ্যপ আহিব দেখুৱাম যদি যাব পাৰো তেনেহ'লে ভিৰগু কশ্যপ দেখাম আৰু আমি দুজন যাব লৈছো মোৰ লগত আছে গোবিন্দ এয়া গোবিন্দ মানে অলপ দূৰত আছে মানে আমি যাবলৈ ওলাইছো এতিয়া তেনেহ'লে ভিডিওটো আৰম্ভ কৰো গাইস আমি যাবলৈ ওলাইছো এয়া চোৱা আমাৰ গোবিন্দ আগত আছে আৰু মই পিছত এয়া আমি লাহে লাহে যাবলৈ ওলাইছো কালীপুখুৰীত এয়া চোৱা সোণালী পথাৰ এয়া আমি গৈ কিনে দেখুৱাম কেনেকুৱা পৰিস্থিতি এয়া চোৱা আমি গৈ আছো তো ফ্ৰেণ্ডছ এয়া হৈছে মোৰ ভাইটি সৰু ভাইটি তো ফ্ৰেণ্ডছ মই কামত ব্যস্ত থকাৰ কাৰণে ইয়াক মই মোবাইলটো দিছিলোঁ মানে ভিডিঅ' কৰিব বুলি কাতিকা পূজাৰ মানে কালীপুখুৰীত কাতিকা পূজা এইবাৰ প্ৰথমবাৰ পাতিছে মানে ভিডিঅ' কৰিব দিছিলোঁ ইয়াক মানে মই কামত ব্যস্ত থকাৰ কাৰণে ইয়াক দিছিলোঁ ভিডিঅ' কৰিব মানে এও মানে অলপমান এইখিনি ভিডিঅ' বনাই ইণ্টাৰভিউখিনি বনাই মানে পিছত আৰু ভিডিঅ'টো বনাবলৈ মানে সুবিধা নাপাল আৰু অসুবিধা হোৱাৰ কাৰণে মানে ভিডিঅ'টো কিবা এটা অসুবিধাৰ কাৰণে মানে ভিডিঅ'টো কৰিব নাপালে কিন্তু ভিডিঅ' মই বনাইছোঁ ৰাতি মানে ভিডিঅ' কশ্যপ আহিব মানে দিনৰ পৰাই মানে আৰম্ভ কৰি দিছিলে মানে 3-4 বজাৰ পৰাই মানে আৰম্ভ কৰি দিছিলে কিবা ফাংচনটো মানে প্ৰগ্ৰেম পাতিছে এটা সৰুকৈ আৰু ৰাতি কৰিছোঁ মই ৰাতি ভিডিঅ' কশ্যপ আহিব তো বহুতো গায়ক আহিব দিনৰ পৰাই আৰম্ভ কৰি দিছে সেইকাৰণে ৰাতি ভিডিঅ' কশ্যপ আহিব তো ৰাতি অলপমান ভিডিঅ' কৰিছোঁ মই তো এতিয়া চাওক কেনেকুৱা হয় যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব হেল্ল' ফ্ৰেণ্ডছ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান এই চিমলাগুৰি তিনিআলি আৰু আমি আজি যাব ওলাইছোঁ মানে এই কাতিকা পূজা আছিল মানে আজি তো আমি চাব যাব ওলাইছোঁ মানে ভিৰগু কশ্যপক মানে ৰাতি এটা ফাংচন পাতিছে তাত যাই আছোঁ আমি তো আমি ৰেডি আছোঁ এই ৰাতি মানে ৰাতি আৰম্ভ কৰি দিলোঁ আৰু ভিডিঅ'টো আৰু এয়া আছে দিগন্ত আৰু এইফালে আছে গোবিন্দ ভাই আৰু আমি চাইকেল দি যাব ওলাইছোঁ আৰু এয়া হৈছে তিনিআলি চিমলাগুৰি তিনিআলি ৰাস্তাটো এইটো তো ফ্ৰেণ্ডছ দিনতো সময় নাপাওঁ ভিডিঅ' বনাব তো ৰাতি আৰম্ভ কৰি দিছোঁ তো ৰাতি টাইম পাওঁ অলপমান তো আজি পূৰা ধামাকা হ'ব তো তাত যাই মানে ফাংচন হ'ব তো তাত যাই পূৰা ধামাকা হ'ব তো চাই থকা ভিডিঅ'টো তো দিগন্ত আজি কেনেকুৱা হ'ব আকৌ পূৰা ধামাকা হ'ব ভিডিঅ'টো চাই থাকক শেষলৈ আমি বৰ্তমান ওলাইছোঁ এৰা যাবলৈ বৰ্তমান আমি আছোঁ চিমলাগুৰি তিনিআলিত এয়া যাবলৈ ওলাইছোঁ সাজু গেছি তো নাচিব না পুৰা আজি ধামাকা হ'ব গহুৰি নাচিম গহুৰি হ'ব না তো দিগন্ত কি কোৱা দে ভালে ছাবস্ক্ৰাইব কৰক সকলোৱে কমেণ্ট কৰক নাচিম না পুৰা আজি নাচিম দে পুৰা নাচিম না গ্ৰুপ ডেন্স হ'ব আজি গ্ৰুপ ডেন্স ধামাকা হ'ব তো ফ্ৰেণ্ডছ ব্লগ তো এতিয়া যাই থাকোঁ চাইকেল পাৰ্কিং কৰিব আহিছোঁ ইয়াতে এজন মানুহৰ ঘৰত আৰু এয়া গোবিন্দ আৰু এয়া হৈছে দিগন্ত তো এতিয়া ব্লগ আমি যাওঁ পূজাস্থলীত তো গাইছ আমি আহি পালোঁ এতিয়া এয়া পূজাস্থলীত এয়া মানুহৰ ভিউ চাওক এয়া মানুহ চোৱা আমি আহি পালোঁ মতে এয়া চাওক মানুহৰ ভিৰ মানুহ কিন্তু হৈছে বহুত কিন্তু এই ষ্টেজটো ইমান ভাল নাপালোঁ মই কিন্তু ইমান মাজত বনাইছে সৰুকৈ চাওকচোন তো ফ্ৰেণ্ডছ সেইখিনি মই চাউণ্ড কমাই থৈছোঁ কপিৰাইট গান আছিল সেইখিনি মানে দিয়া নাই সেইকাৰণে চাউণ্ডটো কমাই থৈছোঁ নমস্কাৰ ভালে আছে আপোনালোক সকলো ভিৰগু কশ্যপৰ কাৰণে এটা জোৰদাৰ হাততালি হ'ব লাগে
ফ্ৰেণ্ডছ ভিডিঅ'খিনি এইখিনি আছিল আৰু ফ্ৰেণ্ডছ তো ষ্টেজখিনি ইমান ভাল নাপালোঁ মই আৰু মানুহ হৈছে হোৱাটো কিন্তু নাচিব পৰা ইমান মানে সুবিধা নাছিল তো ফ্ৰেণ্ডছ ডেক'ৰেশ্যনৰ এই মাজতে মানে পেণ্ডেলৰ মাজতে মানে ষ্টেজ সৰুকৈ বনাইছে মানে ইমান নাচিব পৰাকৈ মানে ইমান ফূৰ্তি নকৰিলোঁ আমি তো আজিলৈ ইমানেই তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো বাই বাই